আমাৰ ৰাতিৰ খানা এয়া পাপৰ আৰু এইটো সিম্পল একদম মাছ হয় মাছ একদম সিম্পলকৈ বনাইছোঁ তিয়হ আৰু নেমু টেঙা নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও লাহে লাহে বৰ্তমান ভাল হৈ আহিছোঁ বাকী সেই আৰু বাবুও ভাল হৈছে লাহে লাহে আৰু মোৰো বহুতখিনি মানে আৰাম পাইছোঁ মই চৰ্দিৰ পৰা অকণমান ভইচটো এতিয়াও কিন্তু প্ৰব্লেম দি আছে বাকী যিয়ে নহওক আপোনালোক সকলো ভালে আছে ভাত পানী খাই মই এতিয়া ৰাতি ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ এতিয়া বাবু শুলে এতিয়া 12টা বাজু হয় আৰু বাকী এতিয়া ৰাতিহে মই ভিডিঅ'টো বনাব ওলাইছোঁ যিহেতু সময়ৰ অভাৱ আৰু আজি গ'ল শাহু মা যোৱাৰ কাৰণে একদম দিনটো পুৰা ব্যস্ত তাৰ লগত এইবিলাক একো কৰিব নোৱাৰি বাকী আৰু সেই আৰু আমি ৰাতি অকণমান যি খালোঁ অকণমান দেখুৱালোঁ আৰু এনেকুৱা নহয় যে আপোনালোকক মই কিবা ভিডিঅ' বনাম বুলি মানে বিশেষ কিবা কিবি বনাই মোৰ খানাবিলাকত দেখুৱাম তেনেকুৱা নহয় যি খাইছোঁ যি বনাইছোঁ সেইটোৱে আপোনালোকক দেখুৱাইছোঁ কাৰণ আৰু আমাৰ তেনেকৈ ইমান বনোৱাৰ সময়ো নাই যিহেতু মোৰ যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গমেই পায় মোৰ এটি বেবী আছে গতিকে আমাৰ ইমান এটা সময়ো নাথাকে বনাই থকাৰ কাৰণে যি পাৰিছোঁ যি কৰিছোঁ খাইছোঁ সেইটোৱে অকণমান দেখুৱালোঁ বাকী যি আৰু মই মাক বেছি ভিডিঅ'ত নেদেখুৱাওঁ কাৰণ তেওঁলোকে ইমান কেমেৰা ফেচ কৰি ভাল নাপায় কেমেৰাৰ কাষত কেমেৰাৰ আগত ইমান ওলাই ভাল নাপায় চ' মই ইমান তেওঁক মই নেদেখুৱাওঁ যি কৰোঁ মই অকলে কৰোঁ কেতিয়াবা পাৰিলে মাক দেখুৱাওঁ সেয়ে আৰু মাজে মাজে কেতিয়াবা ওলাই বাৰু মোৰ ভিডিঅ'ত বাকী যিয়ে নহওক তেওঁ যোৱাৰ এটাই কাৰণ তেওঁৰ মানে গাটো বেয়া হৈ গ'ল যে বেয়া হোৱাৰ কাৰণে কি হ'ল চৰ্দি হোৱাৰ কাৰণে কাহ আহিলে কাহটো মানে এলাৰ্জি টাইপ বহুত বেছি হৈ থাকে তেওঁৰ কাহটো তাৰপিছত তেনেকৈ কাহটো হৈ থকাৰ কাৰণে মানে তেওঁক সেই ডক্তৰক দেখুওৱা গ'ল ডক্তৰক দেখাই মেলি তাৰপিছত কি হয় আপোনাৰ ডক্তৰক দেখালে ব্লাড টেষ্ট কৰিলে প্ৰথমতে এটা ব্লাড টেষ্ট কৰিলে কিয় হৈ আছে তাৰ ৰিপৰ্ট আহিলে ৰিপৰ্ট আহোঁতে গম পালে যে হিমোগ্ল'বিন কমিছে হিমোগ্ল'বিন কমাৰ পিছত আকৌ এটা ডক্তৰে হাই লেভেলৰ মানে টেষ্ট কৰিব দিলে সেইটো মানে হিমোগ্ল'বিনটো মানে কিয় কমিছে সেইটো জানিবৰ কাৰণে ডাঙৰ এটি হাই লেভেলৰ টেষ্ট কৰা গৈছে সেইটো টেষ্ট কৰা গৈছে তো তেতিয়া গম পালে সেইটোৰ পৰা গম পালে যে তেওঁৰ জেনেটিক মানে প্ৰব্লেম আছে সেইটোৰ কাৰণে তেওঁৰ এই হিমোগ্ল'বিনটো বাৰে মানে কমি যায় কিবা অকণমান খোৱা লোৱা ইফাল সিফাল হ'লে মাৰ সেইকাৰণে বেমাৰ পুতুককৈ ভাল নহয় যিহেতু ব্লাড বহুত বেছি কমি গৈছে 7.9 যিহেতু মানুহৰ 10ৰ ওপৰত থাকিলে ভাল বা 9, 10 এনেকৈ 11, 12 থাকিলেতো বাৰু ভালেই যিয়ে নহওক 9 থাকিলেও ভাল প্ৰব্লেম নাই ইমান এটা বিশেষ সেই তেনেকৈ বাকী সেয়ে হিমোগ্ল'বিনৰ বিষয়ে অকণমান কম যিসকলৰ হিমোগ্ল'বিন ধৰক কম বহুতৰে সকলোৰে সমান হিমোগ্ল'বিনটো নাথাকে কাৰোবাৰ কম কাৰোবাৰ বেছি আৰু যিসকলৰ কম তেওঁলোকে অকণমান খোৱা লোৱাত যত্ন কৰাটো বহুত মানে গুৰুত্ব দিয়াটো ভাল কাৰণ কিয় আমাৰ শৰীৰত ব্লাডটোতো লাগিবই গতিকে হিমোগ্ল'বিন কম থাকিলে আমাৰ বহুতখিনি প্ৰব্লেম হৈ যায় বেমাৰ আজাৰৰ পৰা আদি কৰি বহুত বেছি হৈ যায় কিবা এটা হ'লে পুতুককৈ ভাল নহয় গতিকে হিমোগ্ল'বিনটো আপোনালোকে মেইনটেইন কৰিবৰ কাৰণে সেইটো ঠিকে ৰাখিবৰ কাৰণে একদম মানে কি হয় যিবিলাক আইৰণ জাতীয় খাদ্য আমাৰ ঘৰুৱা যিবিলাক থলুৱা খাদ্য সেইবোৰ বহুত বেছি খাব লাগে যিবিলাক ধৰক কচু সৰু মাছ তাৰপিছত লোকেল মুৰ্গী কচীয়া মাছ তাৰপিছত শিঙি মাছ মাগুৰ মাছ এইবিলাক খাব লাগে সেউজীয়া শাক পাচলি তেনেকৈ কলডিল কাচকল এইবিলাক বহুত বেছি আইৰণ জাতীয় বস্তু গতিকে এইবিলাক আপোনালোকে একদম খাবই যিসকলৰ হিমোগ্ল'বিন কম থকা বুলি নহয় আৰু সকলোৱে এইবিলাক খোৱাটো ভাল স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল গতিকে সেইবিলাক খাদ্য খাওক একদম ধুনীয়াকৈ আপোনাৰ ব্লাড আহি যাব আৰু একো প্ৰব্লেম নাথাকিব ক'লা কচুৱে খাব দেই একদম ক'লা কচুটো বহুত বেছি ভাল যেতিয়া মোৰ প্ৰেগনেঞ্চি টাইমত হিমোগ্ল'বিন কম হৈছিলে তেতিয়া মানে কি হৈছিলে আপোনাৰ তেতিয়া মোৰ ইমানো বেছি কম নাছিলে এইটো আপোনাৰ 9 কিবা আছিলে আৰু 2 মান আছিলে মোৰ মানে হিমোগ্ল'বিনটো কিন্তু অকণমান ডেলিভাৰী অৱস্থাত মানে কি হয় হিমোগ্ল'বিনটো বেছি থকাৰ বহুত বেছি প্ৰয়োজন কাৰণ যিহেতু ব্লাড আমাৰ যায় সেইটো কাৰণে
সেইটোৰ কাৰণে কি কৰিছে মোক ডক্টৰে তাৰটো হিমোগ্লোবিন বঢ়াৰ টেবলেট দিছে মোক দিয়াৰ উপৰি কি কৰিছে চেলাইন দিছে মোক 2-3টামান এনে ইমান বেছি দামী হয় সেই হিমোগ্লোবিন বঢ়োৱাৰ যিটো মানে একদম চেলাইন বহুত বেছি দামী হয় কিন্তু তাৰ পিছত যি হওক বাৰু দিলোঁ একো নাই দিয়াৰ পিছতো কেতিয়াবা 1 পইণ্ট বাঢ়ে 2 পইণ্ট বাঢ়ে কিন্তু সেইখিনিৰ দ্বাৰা ইমানখিনি খৰচ কৰি 1 পইণ্ট 2 পইণ্টৰ কাৰণে ইমান দামী চেলাইন দাম গতিকে মই তেনেকৈ সেইবোৰ দিছোঁ তাৰপিছতো ভালদৰে একদম হিমোগ্লোবিনটো নাবাঢ়িলে তাৰপিছত কি হ'ল মই যিবিলাক থলুৱা খাদ্য খালোঁ একদম কাচকল কলডিল কচু সৰু মাছ এইবিলাক খালোঁ মানে ঘৰত মাৰ ঘৰত আছিলোঁতো কেইদিনমান তাৰপিছত তাতে মই সেইবিলাক কলা কচু একদম প্ৰায় ডেইলি খোৱাৰ দৰে খাওঁ কেতিয়াবাহে গেপ পৰে এদিন বা তেনেকৈ মা বনাই দিলে তেনেকৈ খাই লাষ্টত মোৰ একো প্ৰব্লেমে নহ'ল মানে সেইখিনি সময়ত বাবু জন্ম হোৱাৰ সময়ত পুৰা একদম ব্লাড আহি গৈছে গতিকে মই ভাবোঁ হিমোগ্লোবিন বাঢ়িলে ইমান বেছি টকা খৰচ কৰি লাভ নাই কাৰণ আপোনালোকক মই কৈছোঁ আজি কাৰণ কিয় কৈছোঁ মই প্ৰমাণ পাইছোঁ আৰু মই প্ৰমাণ নোপোৱাকৈ মই নকওঁ কাৰণ মই কিবা এটা প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকক ক'লোঁ এইটো জনালোঁ আপোনাৰ যদি হিমোগ্লোবিন কম হয় তেতিয়াহ'লে ইমান বেছি টকা খৰচ কৰি চেলাইন বা ইমান দামী ব্লাড টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই যদি আপুনি গম পাইছে আপোনাৰ হিমোগ্লোবিন কমিছে বুলি এটা ব্লাড টেষ্টতে তেতিয়াহ'লে ছেকেণ্ড ব্লাড টেষ্টটোত কিয় হিমোগ্লোবিন কমিছেনো সেইটো ইমান টকা খৰচ কৰি প্ৰায় 4,000 মান দাম সেই টেষ্টটো কৰাৰ ইমান বেছি প্ৰয়োজন নাই আপুনি যিখিনি ঘৰুৱা থলুৱা যিখিনি খাদ্য সেই খাদ্যখিনি একদম ভালদৰে খাওক তেতিয়াহ'লে আপোনাৰ একদম ব্লাড আহি যাব সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আৰু যিহেতু মাৰো গম পালোঁ ইমান দামী ব্লাড টেষ্টটো কৰালোঁ যিয়ে নহওক এটা মনৰ এটা সন্দেহ থাকে সন্দেহ থকাৰ কাৰণে সেইটো কৰাই দিলোঁ কিন্তু গম পালোঁ যে সেইটো কাৰোবাৰ বংশগত প্ৰব্লেম থাকে বা মাৰ চাগে কাৰোবাৰ মা বা দেউতাৰে হওক কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছিলে বা ভিটামিন B12 এইবিলাক কমি গ'লে ধৰক হয় হিমোগ্লোবিনটো কমি যায় কিন্তু যিহেতু আমি গম পালোঁ মোৰ মাৰ ক্ষেত্ৰত যিহেতু গম পালোঁ ইমান দামী টেষ্ট এটা কৰিও সেইটো অকল গম পালোঁ যে জেনেটিক প্ৰব্লেমৰ কাৰণে এইখিনি হিমোগ্লোবিনটো কমিছে আৰু মোৰ যিহেতু প্ৰেগনেঞ্চি টাইমতো মই গম পাইছোঁ ইমান দামী চেলাইন বা টেষ্ট কৰিও মই যিহেতু গম পালোঁ যে ইমান বেছি এটা কাম নকৰে গতিকে আপোনালোকে কেৱল খাদ্যত ধ্যান দিয়ক বহুত বেছি খাওক থলুৱা খাদ্য কচু কলডিল সেই মই যিবিলাক কৰোঁ কাচকল সৰু মাছ মাগুৰ মাছ শিঙি মাছ লোকেল মুৰ্গী এইবিলাক কচীয়া মাছ খাওক একদম হৈ যাব গতিকে সেয়ে বেছি নকওঁ হিমোগ্লোবিন বঢ়োৱাৰ এইবিলাকে একদম মেইন চ'ৰ্চ হয় গতিকে আপোনালোকে খাওক আৰু বহুত বেছি ভাল পাব আৰু একদম একো প্ৰব্লেম নাথাকে তথাপি যদি কাৰোবাৰ কিবা বেছি প্ৰব্লেম হয় তেতিয়াহ'লে কৰিব সকলোৰে ধৰক বেলেগ প্ৰব্লেম থাকিব পাৰে বেলেগ কিবাহৰ কাৰণে হ'ব পাৰে তথাপি যদি আপোনালোকে কিবা কাৰণত কৰাব কিন্তু যিহেতু আমি এইবিলাক কৰিছোঁ সেইটো কৰি গম পাইহে আপোনালোকক মই এইখিনি শ্বেয়াৰ কৰিছোঁ গতিকে সেয়ে আৰু বাকী সেয়ে আজি যিহেতু মা গ'ল দেউতা ল'ব আহিছিলে তেনেকৈ যোৱাৰ পৰা এতিয়া ব্যস্ত বহুত বেছি তাৰপিছত বাবু খুব বেছি অলপ মনটো বেয়া কৰিলে বাৰু বেয়া নকৰা নহয় বহুত বেছি বেয়া কৰিলে আইতা বিচাৰি ফুৰে মাজে বাকী যিয়ে নহওক বন্ধুসকল এইখিনি কথা মই জনালোঁ তাৰপিছতো যদি আপোনালোকে কিবা কৰিব যদি বিচাৰে কৰিব কাৰোবাৰ যদি কিবা বেছি প্ৰব্লেম হয় কিন্তু এনে নৰ্মেলি ইমান টকা খৰচ কৰি কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ যিহেতু আমি কৰিছোঁ আমি জনালোঁ আপোনালোকক আৰু সেয়ে বাজিৰ ভিডিঅ'টো বন্ধুসকল ইয়াতে শেষ কৰোঁ যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব যিসকলে মোৰ চেনেলটোত নতুন আহিছে আৰু মোক অকণমান আগুৱাই যোৱাত সহায় কৰক ঠিক আছে গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ তাত পাই থাকিব আৰু প্লিজ মোৰ ভিডিঅ' মিছ নকৰিব চাব কিবা নহয় কিবা এটা মই এনেকুৱা কথা ক'ম যিটো মানে সকলোৰে কাৰণে লাভদায়ক হয়নে কিবা যদি এনেকুৱা আৰু মোৰ ভিডিঅ'ত সদায় কিবা নহয় কিবা এটা খবৰ পাব ভাল গতিকে কিবা এটা জানিব শিকিব গতিকে চ' ফ্ৰেণ্ডছ এতিয়া মই ভিডিঅ'টোৰ শেষ কৰোঁ গতিকে চাবলৈ নাপাহৰিব মোৰ চেনেলটো ঠিক আছে
গতিকে আজিলৈ এৰিছোঁ টাটা বাই বাই গুড নাইট